নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাটি ইংৰাজী পদ্য সাহিত্যৰ কৰ্তান ছন্দ প্ৰণালীৰ অন্তৰ্গত। কবিতাৰ শিৰোনামা অন্তিম বতৰ স্নিগ্ধ ডাৱৰীয়া। কিনো কৰোঁ কোৱা, তুমিতো একোৱেই নকলা। কেনেকৈ নবা থাকোঁ অকলশৰে, তুমিচোন আজি লগতে নাথাকিলা। মনটো যে মোৰ উৰুঙা উৰুঙা, কিনো কৰোঁ কোৱা, আজিৰ আকাশখনো চানি ধৰা। বতৰটোচোন অলপ ডাৱৰীয়া ডাৱৰীয়া, কিনো কৰোঁ কোৱা। এপাক আহিবা নেকি ভৰ দুপৰীয়া, কিনো কৰোঁ কোৱা। স্নিগ্ধ তোমাৰে স্মৃতিৰ যে তাৰণা, তাহানিৰ সৌ স্মৃতিৰ হালধীয়া দোলত তুমি আজি এডাল সাঁকো হৈ ৰলা। পাহৰিব নোৱাৰা তুমি অতীতৰে যে সুবাস, কিনো কৰোঁ কোৱা। অন্তিম বতৰৰ যে স্নিগ্ধ ডাৱৰীয়া। ধন্যবাদ। Hello guys, this is Anand Gogoi. If you do like this video, please click the like button, share with your friends, and most importantly, do not forget to subscribe the channel and press the bell icon for future post updates.